সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বগেনভেলিয়া বুলি কৈছে। ৰিকিয়া ছোৱালীজনীক লৈ ৰাতিপুৱাই মাংস অকণমান আনিবলৈ বুলি ওলাই গৈছিলে। এয়া ৰাতিপুৱা ভাত খোৱাৰ বাবে বনাই আছোঁ অকণমান ব্ৰইলাৰ মাংস। এয়া অকণমান শুকানকৈ ভাজিছোঁ চেংমৰা আৰু আলুৰ ভাজি। তাৰপিছতে এয়া জুইত বনাইছোঁ দাইল। ছোৱালীজনীক ভাত পানী খুৱাই লৈ আমি তিনিটাৰ কাৰণে বাঢ়িছোঁ। মই ভাত বনাই থাকোঁতে তাই কৰি আছে এইবোৰ ৰিকিৰ লগত আৰু খুৰীয়েকৰ লগত। খুৰীয়েকে আৰু স্পীকাৰটো অন কৰি দিলে তাইক। ৰাতিপুৱা ভাত পানী খাই আজৰি হৈ আমি এফালে যাবলৈ ল'লোঁ। এফালে মানে কি আছিলে, ঘৰৰ ওচৰৰে মানুহ এঘৰৰ সম্পৰ্কীয় মানুহ ঢুকাইছিলে। তেওঁলোকৰ ঘৰত আজি তিলানী আছিলে। তালৈকে আমি দুজনী এপাক মাৰোঁ বুলি ভাবিলোঁ। ঘৰলৈ আহি তাক অকণমান পাতলকৈ কাপোৰকেইটা পিন্ধাই দিছিলোঁ। তাৰপিছতে আকৌ তাই ফূৰ্তি পোৱা কামটোকে আকৌ কৰিবলৈ ল'লে। তাৰপিছতে আমি তিনিওটা ওচৰৰে খুৰীয়েক এজনীৰ ঘৰলৈ গ'লোঁ। তেওঁলোকৰ ঘৰত কুকুৰাৰ কণী আছে বুলি কোৱাত আমি গ'লোঁ তেওঁলোকৰ ঘৰৰ পৰা আনোগৈ বুলি। চাউল চালি থকা মানুহগৰাকী দেখিছে, তেওঁক আমি সকলোৱে মানে আমাৰ নাজিৰাপৰীয়া গাঁৱত আইদেউ বুলি মাতোঁ। পূৰ্ণিমাক বিয়া দিলে নি? এইজনী আইতা আকৌ। আইতা মাতকেচোন যে। আইতা ভালনে সোধা? বাই বাই। আমাৰ চাৰিজনী জা জুৱলি মিলি এখন বিয়া খাবলৈ গৈছে গড়ভগাত। আৰু ইয়াৰ পৰা ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।